हेलो दोस्तों गुड मर्निंग की खबर आशा करो সকলে ভালে আছে তো যোৱা ভিডিওটো দেখিছে আপোনালোকে এখন মই গাড়ী ললো আৰু যোৱা কালি মই এটো বডিটো পাছফালে বডিটো লগালো এফালে বাইদেউ ওলাইছে দতি আমি গুটে মানে আমাৰ ফ্যামিলিটো ওলাইছো আৰু মন্দিৰলৈ যাওঁ বুলি তো ইয়া পাছফালে চাব পাৰে দেখাই দিছো এই চাক উঠি আছে পাছত আৰু আছিলে বাকিখিনি নাহিলে তো এখন পাছফালে বডিটো লগালো কেনেকুৱা লাগিছে বডিটো কমেন্ট কৰি জনাব অকমান এই কিছিটা লগাই দিলো আৰু আমিখিনি ওলাইছো আমাৰ দেউতা বস্তু লব গৈছে অলপ মিঠাই সিঠাই তো আমি এতিয়া মন্দিৰ তো ফাইনালি আমি মন্দিৰত পালোহি শ্ৰী বৈৰাগী বাবা থানত পালোহি তো পাই আমি ভিতৰলৈ প্ৰৱেশ কৰিছো ভিতৰলৈ প্ৰৱেশ কৰোতে ইয়াত দোকান বিলাক আছে আৰু দেখিছে শ্ৰী বৈৰাগী বাবা থান হাতমেলত আছে তো আৰু আমি পূজাৰ কাৰণে বস্তু কমান লৈ লৈছো কল নাৰিকল তেল কিবা কিবি লৈ লৈছো আৰু মিলি আমি ভিতৰলৈ সোমাইছো তো ভিতৰলৈ গৈছে এই যেন দেখিছে দেউতা গৈ আছে ইয়াত পাৰ্কিং আছে সাইডত ইমান ধুনীয়া মানে বনাই থৈছে এনে মনোমোহা মানে বহুত ভাল লগা এফালে গাড়ী পাৰ্কিং আছে এফালে টয়লেট আছে এফালে ৰেষ্ট ৰুম আছে সকলো ধৰণৰ আছে মানে তো আমাৰ পছন্দিখন এইফালে আগত থৈ দিছো ইমান ধুনীয়াকৈ মানুহ কিমান ভিৰ ভাৰ লাগে মানুহ বস্তু আনিছিলে এইখনেই হ'ল মোৰ পছন্দিখন এইটা হ'ল আমাৰ ফাদাৰ এণ্ড মাদাৰ এইখন মোৰ পছন্দিখন চপল ডবল সব ইয়াতে থৈ গৈছে টুল চুল বহাই লৈছে পুৰা মানে বহিবলৈ জেগা নাই পাছতনো কি বহিবলৈ থাকিব সেইকাৰণে চপল ডবল খুলি মেলি এতিয়া ভিতৰলৈ গৈছো দেখিছে বসন্তিখন ভিতৰলৈ গৈ প্ৰথম আমি ভৰি হাত ধুই লগে এফালে আছে এটো ৰেষ্ট ৰুম সবয়ে গৈছে ভৰি হাত ধুবলৈ তো এফালে দেখিছে আমি ভৰি হাত ধুই আহিলো আহি মেলি ভিতৰলৈ প্ৰৱেশ কৰিম এতিয়া সকলোৱে গৈছে এজন পূজাৰী এজনো আহিছে ফাইনালি আমি সকলোৱে সেৱা কৰিলো তো এইটো আমাৰ ফ্যামিলিটো ফটো এখন মাৰতে মই সৰুকে ভিডিও এটা কৰি দিলো